যে তুমি অকল তুমি নিজৰ কথা কেতিয়াও ভবা নাই, তুমি সকলোৰে লগত লৈ যাব তুমি বিচাৰিছিলা সেইখিনি সময়ৰ যিটো মোৰ কথা হ'ল বোম্বে প্ৰথম যেতিয়া যাবি মোৰ ঘৰত থাকিবি 1 বছৰ থাক 2 বছৰ থাক মোৰ কোনো কথা নাই থকা খোৱা ফ্ৰী কাম কৰ ভাল কাম বেছি কিয় আহিলা তাৰপৰা হা কিয় উভতি আহিলা তুমি because of films নহ'লে মিছন চাইনা হ'লতেন মই যদি ঘূৰি নাহিলোহেঁতেন মিছন চাইনা নহয় কাঞ্চনজংঘা নহয় এতিয়া গোটেই ফিল্ম ইণ্ডাষ্ট্ৰী উঠি আছে না লাহে লাহে সেইটো বাৰু মোকতো পাগল বুলি কৈছিল ন কৈছে ই 3 কোটি টকা লগাই আছে এখন চিনেমা বলিয়া হ'লে মানে তো মই ভিখাৰী কৈছো মই ঘৰ বিক্ৰী দিবলৈ কৈছো মই সেইটোৱে তোমাৰ কাৰণে আমাৰ চিন্তাটো সকলো অসমীয়া মানুহে যে ভাল পায় সেইখিনি মই তোমাৰ আহিম সকলোৱে তোমাৰ কাৰণে চিন্তিত যে তুমি কিন্তু মই আমাক এনেকৈ বিলোৱা সহায় মিছন চাইনা কৰি পেলাই দেখুৱাই দিলোঁ যে অসমীয়া চিনেমাই 8 কোটি 9 কোটি ঘটিব পাৰে তাৰপিছত কাঞ্চনজংঘাও কৰি দিলোঁ সেইখনো মই একেই এতিয়া বাঢ়ি আছে চাগে 10 কোটি 12 কোটি চ' ইটছ এ ষ্টাৰ্ট আপ তোমাৰ